ৰেডি যিবিলাক কেছ এনআই কোৰ্টত এনডিবি হোৱাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ এনআই কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কমিট হৈছিলে সেই কোৰ্টৰ ছেছন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। সেই হিচাপে আজি এনআই কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেছন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেছন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ। আজি আমি টোটেল 4টা কেছ আহিছে, তাৰে ভিতৰত 35জন আজি আসামী লৈ অহা হৈছে। যিহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ এই ডিষ্ট্ৰিক্টৰ ছেছন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ। ৰেডি যিবিলাক কেছ এনআই কোৰ্টত এনডিবি হোৱাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ এনআই কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কমিট হৈছিলে সেই কোৰ্টৰ ছেছন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। সেই হিচাপে আজি এনআই কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেছন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেছন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ। আজি আমি টোটেল 4টা কেছ আহিছে, তাৰে ভিতৰত 35জন আজি আসামী লৈ অহা হৈছে। যিহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ এই ডিষ্ট্ৰিক্টৰ ছেছন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ। ৰেডি যিবিলাক কেছ এনআই কোৰ্টত এনডিবি হোৱাবিলাকৰ এগেইনষ্টত কেছ চলি আছিলে সেই আটাইবোৰ কেছ এনআই কোৰ্টৰ পৰা ট্ৰেন্সফাৰ হৈ পেলাই আমাৰ ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে আৰু সেই হিচাপে সেইবোৰ কেছ য'ত অফেন্সবিলাক কমিট হৈছিলে সেই কোৰ্টৰ ছেছন জাজলৈ কেছবোৰ ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। সেই হিচাপে আজি এনআই কোৰ্টৰ পৰা 5টা কেছ আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অফেন্সবিলাক হৈছিলে সেই ছেছন কোৰ্টলৈ আহিছে আৰু এই কেছবোৰ ছেছন কোৰ্ট কোকৰাঝাৰতে চলিব বুলি আশা কৰিছোঁ। আজি আমি টোটেল 4টা কেছ আহিছে, তাৰে ভিতৰত 35জন আজি আসামী লৈ অহা হৈছে। যিহেতু কেছবিলাক ইয়াতে চলিব আৰু সেই হিচাপে আশা কৰোঁ এই ডিষ্ট্ৰিক্টৰ ছেছন ডিষ্ট্ৰিক্ট জাজৰ আণ্ডাৰত যিটো জেল হয় তাতে ৰাখিব লাগে আমি আশা কৰিছোঁ।